নমস্কাৰ। আজি এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ, সেইটো হ'ল ওমেগা 3। আমি বহুতে জানো ওমেগা 3 আমি খাব লাগে আৰু বহুতে খায়ো চাগে, কিন্তু ইয়াৰ উপকাৰিতা কি কি সেইটো হয়তো ভালদৰে নাজানো। মই আপোনাৰ নিউট্ৰিচনিষ্টৰ কোৰ্চ এটা কৰি আছোঁ, সেই হিচাপে তাৰ নলেজো কিছু ইউটিউবৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰি। তাৰ কাৰণে মই ভাবিছোঁ এইটো ভিডিঅ'টো বনাওঁ ওমেগা 3ৰ ওপৰত। আৰু বহুত ছাপ্লিমেণ্ট আছে, যাৰ ভিতৰত ওমেগা 3 এটা বহুল প্ৰচলিত ছাপ্লিমেণ্ট, আৰু যিবিলাকে জিম কৰে তেওঁলোকে লয়। এটা ওমেগা 3 হ'ল ওৱান টাইপ অফ ফেটি এচিড, মানে আপোনাৰ ফেটছ। যেনেকৈ বডিত আপোনাৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেট লগতে ফেটছ লাগে, সেই ফেটছখিনিৰ ভিতৰত ওমেগা 3ও পৰে, যেনেকৈ ওমেগা 6 আৰু ওমেগা 9ও আছে তাতে। এতিয়া ওমেগা 3ৰ কাম কি হ'ল? ওমেগা 6, ওমেগা 9 আপুনি বেলেগ চ'ৰ্চৰ পৰা, আপোনাৰ খাদ্যৰ পৰা পাই থাকে, কিন্তু ওমেগা 3ৰ যিখিনি আপোনাৰ খাদ্যত থাকিব লাগে সেইখিনি আপোনাৰ জেনেৰেল খাদ্যত আপোনাৰ নাথাকে। তাৰ কাৰণে আমি ছাপ্লিমেণ্ট হিচাপে লওঁ। এতিয়া কথা হ'ল ওমেগা 3ৰ ভেজিটেৰিয়ান ৰিচোৰ্চ হ'ল আপোনাৰ অসমীয়াত চাগে এইটো TC বুলি কয়, TC অইল, আৰু ইংৰাজীত আপোনাৰ ফ্লেক্সিড বুলি কয়, সেইটো ল'ব পাৰে। আৰু চবতকৈ গুৰুত্বপূৰ্ণ যিটো চ'ৰ্চ, সেইটো হ'ল নন ভেজিটেৰিয়ান, সেইটো হ'ল আপোনাৰ মাছ। আপুনি যদি সদায় 100 গ্ৰামমান মাছ খাব পাৰিছে, তেতিয়া পৰ্যাপ্ত পৰিমাণে আপোনাৰ ওমেগা 3 পাব। এতিয়া ওমেগা 3ৰ উপকাৰিতা কি? ওমেগা 3ৰ উপকাৰিতা হ'ল আপোনাৰ হাৰ্টৰ কাৰণে খুবেই ভাল, ব্ৰেইনৰ কাৰণে ভাল, চকুৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, আপোনাৰ হাড্ডিবিলাকৰ কাৰণে ভাল। আৰু যদি আৰ্থ্ৰাইটিছ টাইপৰ হৈছে, তেতিয়া আপোনাৰ পেইন হ'ব, তেতিয়া ওমেগা 3 যদি লৈ থাকে তেতিয়া আপোনাৰ পেইনটো কম হ'ব। চ' আপোনাক ওমেগা 3 আপোনাৰ স্কিনৰ প্ৰটেকশ্যন কৰে ফ্ৰম ছানলাইটৰ পৰা আপোনাৰ প্ৰটেকশ্যনো কৰিব। লগতে যদি আপোনাৰ শৰীৰত ফেটছ কমি যায়, তেতিয়া আপোনাৰ 4টা ভিটামিনৰ ডেফিচিয়েঞ্চি হ'ব পাৰে। মানে যিবিলাক আপোনাৰ ফেট চলিবল ভিটামিন আছে, সেইবিলাকৰ আপোনাৰ ডেফিচিয়েঞ্চি হ'ব পাৰে। সেইকাৰণে আপোনাৰ ফেটছ যিখিনি শৰীৰত লাগে সেইখিনি ল'ব লাগে, আৰু যেনেকুৱা আপোনাৰ ভাল ফেটছখিনি, তাৰ ভিতৰত ওমেগা 3 1 নম্বৰত আহে। এতিয়া সেই ভিটামিনকেইটা হ'ল A, D, E আৰু K। এই 4টা ভিটামিনৰ অভাৱ হ'ব পাৰে যদি আপুনি ওমেগা 3 পৰ্যাপ্ত পৰিমাণে নাপায়। ওমেগা 3 নাপালে আপোনাৰ সৰু কালত, তেতিয়া আপোনাৰ এই সৰু বাচ্চাবোৰত আপোনাৰ বুজি পোৱাৰ ক্ষমতাটো কমি যাব পাৰে, স্মৃতিশক্তি লোপ পাব পাৰে। সেইকাৰণে ওমেগা 3 আপোনাৰ লোৱা খুবেই প্ৰয়োজন। আৰু যেতিয়া মানুহ এজনৰ বয়স বাঢ়ি যায়, তেতিয়া আপোনাৰ এলজাইমাৰ হোৱাৰ সম্ভাৱনা খুবেই বেছি। সেইকাৰণে যদি আপোনাৰ ওমেগা 3 লৈ থাকে, তেতিয়া আপোনাৰ এলজাইমাৰ হোৱাৰ যিটো সম্ভাৱনা থাকে সেইটো আপোনাৰ নাথাকে। চ' ওমেগা 3 সকলোৱে ল'ব লাগে। আৰু বডি বিল্ডিঙৰ কাৰণে এটা খুব জৰুৰী ছাপ্লিমেণ্ট হয় ওমেগা 3। আপুনি যদি বডি বিল্ডিং কৰি আছে, জিমত যায়, তেতিয়া ওমেগা 3 আপুনি ল'ব পাৰে। আৰু হৰমনেল বেলেঞ্চটো আপোনাৰ ওমেগা 3 কৰে, চ' ফেটছে কৰে তাৰমানে। এতিয়া আপোনাৰ ফেটছ খুবেই প্ৰয়োজন শৰীৰৰ কাৰণে, চুলিৰ কাৰণে। ক'লোৱে আপোনাৰ উপকাৰিতাবিলাক। আপোনাৰ ইনফ্লমেশ্যনবিলাক কৰে, যিটো আপোনাৰ শৰীৰৰ বিষ বেদনা আছে, যিটো আপোনাৰ শৰীৰত খুন বা কিবা আপোনাৰ হ'ব পাৰে, সেইবিলাক আপোনাৰ সোনকালে ঠিক কৰে ওমেগা 3 থাকিলে শৰীৰত পৰ্যাপ্ত পৰিমাণে। যিহেতু ওমেগা 3 আপোনাৰ শৰীৰে বনাব নোৱাৰে, আপুনি এক্সটাৰ্নেলি ল'ব লাগে। তেতিয়া আপুনি ভাল এটা ব্ৰেণ্ডৰ, মই লাগে আপোনাক ফটো বা লিংক শ্বেয়াৰ কৰি দিম, কেনেকুৱা ব্ৰেণ্ডৰ ল'ব, কি ব্ৰেণ্ডৰ ল'লে আপোনাৰ ভাল হ'ব। বজাৰত বহুত ধৰণৰ ওমেগা 3 আছে, যিবিলাক আপুনি ল'ব পাৰে। তাৰ ভিতৰত আপুনি কিমান পৰিমাণৰ ওমেগা 3 আছে, আৰু অন্যান্য আপোনাৰ ফেটি এচিডো আছে, তাৰ ভিতৰত ওমেগা 3টো চাই ল'ব। ওমেগা 3টো আপোনাৰ 1000 mg আছেনে নাই, কাৰণ এজন মানুহে প্ৰায় 1000ৰ পৰা 2000 mg লৈ দিনত মানে আপুনি ওমেগা 3 ল'ব লাগে। আৰু এতিয়া এইখিনি ওমেগা 3ৰ ওপৰত
আপোনালোকক চাগে মই বুজাব পাৰিছোঁ এই ওমেগা 3ৰ বিষয়ে, কিমান প্ৰয়োজনীয় ওমেগা 3, আৰু যিবিলাকৰ মেমৰি প্ৰব্লেম আছে তেওঁলোকেও ওমেগা 3 খাব পাৰে। আৰু বেলেগ বেলেগ কামতো ওমেগা 3 আহে। স্কিনৰ গ্ল' আহিব, চুলি ভাল হ'ব, এইবিলাকতো ক'লোৱে মই। এতিয়া আমি ওমেগা 3 খাব লাগে, আৰু এইটো গম পালে নিশ্চয় কিয় খাব লাগে। চ' আশা কৰোঁ যদি এনেকুৱা ভিডিঅ' আৰু আপোনালোকে বিচাৰে তেতিয়া এনেকুৱা ভিডিঅ' বনাম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ইনফৰ্মেটিভ মটিভেশ্যনেল ভিডিঅ'বোৰ লৈ আহিম আপোনালৈ, আৰু তেনেকৈ সেই কৰিম। আৰু আজিলৈ এৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব ভিডিঅ'টো, আৰু পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।